हेलो गाइस আমাৰ দুদিন ধৰি লাইন নাই এই অৱস্থা এই পোষ্টটো মানে পুতছিলে মানে বেছি দিন হোৱা নাই এই পোষ্টটো পুতা আৰু যেটো মানে মুছনত আছে এখন এনেকা যদি বাই চান্স যদি এখন গাড়ী আহি যায় তাৰে ওপৰত যদি মানে বাগৰি যায় বহুত মানে এক্সাইট আছে এই পোষ্ট পুতাটো খুব বেছি এক বছৰমান হৈছে না হোৱা নাই মই গম পাওঁ এটা প্ৰায় নতুন খুঁটা দেই আপোনালোকে মাটিখিনি চালে হ'ব এইটো নতুন খুঁটা হয় এই অৱস্থাত আছে কি ভয়ানক অৱস্থাত আছে হঠাৎ সময়ত যদি মানে বাগৰি যায় বহুত দিগদাৰ আছে আৰু আগতো ভয়ানক হৈছে মই দেখাই আছোঁ ভিডিঅ'টো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক চাব পাৰে কেনেকুৱা গছৰ ওপৰত উঠি গছ কাটি আছে এই ওপৰত কিমান ৰিক্সত কাম কৰি আছে এই ঘৰটো চাব পাৰে কিমান বিপদত আছে এই মানে ঘৰৰ ওপৰতে গোটেইখিনি তাৰ আছে কিমান ভল্টৰ তাৰ এইগিলা কিমান মস্ত আপোনালোকে হয়তো দেখা পাই আছে ইমান ভয়ানক হৈছে এই পোষ্টডাল চাওক এনেকুৱা বাগৰি গৈছে এই দুটা পোষ্ট বেকা হৈ গৈছে মই দেখা আছোঁ ওচৰত যায় চাবাৰে গছ উঘালি কেনে সেই তলত পৰছে এই ডাঙৰ পোষ্টডাল আছে না পোষ্টডাল বাগৰি গৈছে কিমান তাৰৰ সেই ক্ষতি হৈছে আমাৰ এতিয়া আমাৰ ইয়াতে যোৱাকালিৰ পৰা লাইন নাই এনে অৱস্থাৰ কাৰো মোবাইলৰ চাৰ্জ নাই যিটো মানে যাৰ ইনভাৰ্টাৰ আছে তেখেতসকলৰ ওপৰত থাকে মানে এই দেখাবছেনে মানে গছ কাটি আছে এই অৱস্থা এয়া হৈছে উত্তৰ গুৱাহাটী দীঘেশ্বৰী মন্দিৰৰ ওচৰতে এইখিনি ঘটনা মানে সংঘটিত হৈছে আৰু এইফালে আগতো পোষ্ট গোটেই মানে বেকা হৈছে মই দেখাই আছোঁ এই তাৰ চাহ পাৰে এই অৱস্থা কি মানে ভয়ানক ধৰণে মানে বতাহ বৰষুণ হৈছে এই দুদিন যোৱাকালি আৰু তাৰ আগৰ দিনাখন খাতৰনাক হৈছে দেখাছোঁ এই লাইনৰ পোষ্ট এইদৰে বাগৰি গৈছে আপোনাৰ এই দুডাল খুঁটা একেলগে আছিলোঁ বোলে এই এডাল আৰু এই এডাল দুডাল খুঁটা একেলগে আছে মানে দুই খুঁটা মানে গছ পৰি কিনে মানে বাগৰি গৈছে লগতে ইয়াতে যদি ট্ৰেন্সফৰ্মাৰ থাকিলে তেতিয়াহ'লে মানে কি গতি হ'ল হয় ইমানক মানে মানে ভয়ানক ঘটনা হৈছে A few moments later. হেল্ল' গাইজ এতিয়া বৰ্তমান মই আমাৰ দীঘেশ্বৰী মন্দিৰৰ ৱাটাৰফল এই চাব পাৰে পিছল হৈ আছে দেই এইগিলা মই লাহে আহিছোঁ বহুত পিছল হৈছে এইগিলা শিল এই ৰাম কি সুন্দৰ পানী ওলাইছে দেই গা ধুবলৈ মজা হৈছে আৱাজ আপোনালোকে আৱাজ শুনা পাইছেনে মানে আৱাজ এই চাওক না বহিছে গা ধুবলৈ মজা হৈছে মজা পানী চাব মানে কি লেভেলত চাব পানী ইয়া এতিয়া মই পানীটো লাভ দেখালোঁ এতিয়া মোৰ মানে গাটো বিশেষকৈ মানুহৰ দুদিন ধৰি মই ভিডিঅ' দিব পৰা নাই মোৰ অলপ মানে অসুবিধা হৈ আছে একদম কি মজা পানী গা ধুবলৈ মন গৈ আছে কিন্তু গা ধুব পৰা নাই এইগিলাক মানে ভৰি যোৱা ভয় হৈছে বহুত পিছল হৈ আছে আপোনালোকে চাব পাৰে এই দৃশ্য এই মনোমোহা দৃশ্য অকল মোৰ ব্লগতে পাব আপোনালোকে মোৰ ব্লগটো চাই থাকক কি মজা লাগছে ৰৈ কেনে চাওক না এই লোকেশ্যন কি ধুনীয়া লোকেশ্যন মানে ঘৰত যাব মনে হোৱা নাই এতিয়া আহিব হ'ল মোৰ অলপ সময় হ'ল মই ভিডিঅ'টো মানে কৰা নাছিলোঁ পানীখিনি চাই ভাল লাগছে ৱাটাৰফলটো মানে এনেও আহে বাৰু মানে বৰষুণ দিলে অলপ বেছিকৈ আহে চাওক কি লেভেলত চাহ পানী ইয়াৰে পানী আপুনি ইচ্ছা কৰিলে মানে অলপমান লৈ খাই দিব পাৰে এতিয়া খাব পৰা নাই লাভ পৰা নাই ইমান বহুত ঠাণ্ডা পানী মানে বেছিকৈ হয়তো মানে গা ধুলে জ্বৰ হোৱা বহুখিনি মানে চান্স আছে সেইকাৰণে মোৰ অলপ জ্বৰ হৈ আছে না সেইটো কাৰণে মই পৰা নাই কৰিব পিছল হৈছে এইগিলা এই ওচৰত কি ঠাণ্ডা ঠাণ্ডা হাৱা হৈছে কি লেভেলত মই মানে প্ৰকাশ কৰিব মানে শব্দহীন হৈছে এতিয়া মানে মই প্ৰকাশ কৰিব পৰা নাই চাব পাৰে ইমান পানীৰ শব্দত মোৰ ভইচটো আহিছে অহা নাই মই কোনো ধৰণৰ একো মানে গম পোৱা নাই আৰু এটা আহিলে এটা কথা আপোনালোকে এই বস্তুটো মানে চাব আহিলে বহুত পিছল হৈছে এই শিলত যিটোৱে বহুত মানে চাব জানো বহুত পিছল হৈছে এইগিলা মানে পানী পৰিছে না শিলগিলা বহুত পিছল হৈ আছে পিছল আহিলে আহিব পাৰে অলপ চাই চিতি আহিব লাহে ধীৰে আহিব মানে শিল আছে ন ক'ৰবাত মানে পৰি গ'লে অসুবিধা হ'ব গাইজ বৰষুণ দি দিলে বৰ্তমান মই ঘৰত গৈ আছোঁ মানে বৰষুণ পৰি আছে ধাপটো ঘৰত মানে পলাই দিলে আৰু নহ'লে মোবাইলটো আকৌ বেয়া হৈ যাব না